Hey guys, welcome to my YouTube channel. I'm Arjoti. Aru aji moi loi aisu Intex Aqua 4 or unboxing video. So sai thakok. To duta spec highlight kori dekhua hoise Android Nougat aru 4000 mAh battery. Eta battery centric phone. Pispale sale ami dekha pau 5 inch FW VGA screen, 1.3 GHz quad core chipset, 16GB ROM aru 1GB RAM, 5 megapixel autofocus rear camera with flash and 5 megapixel selfie shooter with flash. Android Nougat aru 4G VoLTE support. तो जिओ सिम आराम से चलिब सो आहक बक्स तो ओपन करूँ पाओ आमी फोन तो जी अलप साइडत राखो लगत आइसे एडाल चार्जार जार रेटिंग होइसे 5 volt 1.5 mAh और याद लिखा आसे मेड इन इंडिया एल बेसिक क्वालिटीर हेडफोन सो आहक फोन तो स्टार्ट करूँ फोन तो पूरा सेटअप करिलु ইয়াত এটা স্টক এন্ড্ৰইড ভাৰ্জন পোৱা গৈছে এন্ড্ৰইড নোগাৰ্ড সেটিংছত গলে দেখা যায় স্টক এন্ড্ৰইড নোগাৰ্ড থাকা বুলি এছাম ফোনটো দেখিবলৈ কেনেকুৱা ইয়াত আছে আগফালৰ ফ্ৰন্ট ফ্লাছ লাইটটো দেখিবলৈ কিছু এনে ধৰণৰ চাইডত আছে ভলিউম অন আৰু পাৱাৰ আপ পাৱাৰ ডাউন কিচ mAh বেটাৰী ৰিমুভ কৰিব নোৱাৰি দুখন সিম আৰু এখন মেমৰি ইয়াত আৰামছে লগাব পাৰিব ইয়াহু কেমেৰা লৈ যেহেতু 5 মেগাপিক্সেলৰ কেমেৰা দিয়া আছে আগফালে আৰু পিছফালে আছে 5 মেগাপিক্সেল কোৱালিটি যদি চাও প্ৰায় ঠিক থাকে আহিছে ৰাতিও ফটো ক্যাপচাৰ কৰিবলৈ ইয়াত দিয়া হৈছে এটা LED লাইট এয়া হৈছে ইয়াৰ 5 মেগাপিক্সেল এয়াৰ কেমেৰাৰ কেটামান কেমেৰা চেম্পল সব চালু এতিয়া আহু ইয়াৰ প্ৰাইজ লৈ বক্সত লিখা আছে ইয়াৰ প্ৰাইস 6299 এই ফোনটো অনলাইনতো উপলব্ধ তো এই ভিডিওটো ইমানে আৰু সাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেল এমআৰ জ্যোতিক এনে ধৰণৰ আৰু কিছু ভিডিও চাবলৈ ধন্যবাদ